নমস্কাৰ আপোনালোক সকলোকে আমাৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনালোঁ আৰু আজিৰ ভিডিঅ'ত আমি এটা এক্সপেৰিমেণ্ট কৰি চাম। এক্সপেৰিমেণ্টটো হ'ল যে বিশ্বকৰ্মা পূজাৰ দিনাখন আপোনালোকে আপোনালোকৰ যান বাহনখন ভালদৰে সজাবলৈ বিচাৰে আৰু আপোনালোকে আপোনালোকৰ যান বাহনখন সজাবলৈ আপোনালোকে কি ব্যৱহাৰ কৰে, ফুল মালা এনেকুৱা কিছুমান বস্তু ব্যৱহাৰ কৰে। আজি আমি এটা এক্সপেৰিমেণ্ট কৰি চাম যে ফুল মালা সলনি যদি তাত সৰু সৰু কিছুমান লাইট ব্যৱহাৰ কৰা হয় দেখিবলৈ কেনেকুৱা দেখি। বলক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আমি এই চাইকেলখনৰ এনেকুৱা কিছুমান সৰু সৰু মালা লাইট ব্যৱহাৰ কৰিম আৰু গোটেইখিনি লগাই দিম। গতিকে ভিডিঅ'টো শেষলৈ চাই থাকিব, তেতিয়াহে ভিডিঅ'টো ভালদৰে। এতিয়া আমি এই লাইটবোৰ চাইকেলখনত লগাই দিওঁ আহক। এই চাইকেলখন অকণমান এন্ধাৰত চলাই চালোঁ। আপোনালোকে চাওকচোন, এন্ধাৰত চলাই চালে চাইকেলখন কেনেকুৱা দেখি। ভিডিঅ' কোৱালিটিটো বেয়া হ'ব পাৰে, সেইটো আপোনালোকে এডজাষ্ট কৰি ল'ব আৰু আমাক ক্ষমা কৰি দিব ভিডিঅ' কোৱালিটিটো ভাল নোহোৱাৰ বাবে। আপোনালোকে আপোনালোকৰ যান বাহনখন যদিহে ভালদৰে সজাব বিচাৰে আপোনালোকে সেই যান বাহনখনত ফুল মালা আদি লগাওক। কিন্তু আপোনালোকৰ যদিহে যান বাহনখনত এনেকুৱা ধৰণৰ লাইট লগায় বা এনেকুৱা ধৰণৰ লাইট ব্যৱহাৰ কৰে তেনেহ'লে আপোনালোকৰ যান বাহনখন ফুল মালা লগোৱাতকৈ বহুতেই বেছি সৌন্দৰ্য দেখা যাব। আপোনালোকে মোবাইলত ভিডিঅ'টো চাই যিমান ভাল লাগিছে তাতকৈ বহুতেই বেছি ভাল লাগে ৰিয়েল চাই। আজিৰ এক্সপেৰিমেণ্ট ভিডিঅ'টো চাই আপোনালোকৰ কেনে লাগিল? যদিহে ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, ভিডিঅ'টো সকলোৰে মাজত শ্বেয়াৰ কৰিব। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব।